হে এভৰিৱান সকলোকে নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ চিকেন পকৰা, সেয়েহে ভাবিলোঁ আপোনালোককো দেখাওঁ ভিডিঅ' এটা কৰি। আৰু এয়া মই ধুনীয়াকৈ চাফ চিকুণ কৰি লৈছোঁ চিকেনখিনি, চাফ চিকুণ কৰি লৈ এয়া দিবলৈ লৈছোঁ গোটেইখিনি বস্তু, যিহেতু মেৰিনেশ্যন কৰিব লাগিব ধুনীয়াকৈ, সেয়েহে দি লৈছোঁ সোৱাদ অনুসৰি নিমখ। যিহেতু মাংসৰ পৰিমাণটো বেছি, সেয়েহে বস্তুবিলাক অকণমান বেছিকৈ দিব লাগিব। আৰু এয়া দিছোঁ ব্লেক পেপাৰটো দিয়াৰ পিছত দি লৈছোঁ ইয়াত কৰ্ণফ্লাৱাৰ। আগতে কৈছোঁ যে মাংসটোৰ পৰিমাণ বেছি কাৰণে অকণমান বস্তুবিলাক বেছিকৈ দিব লগা হৈছে। আৰু এয়া দিছোঁ মই তান্দুৰী চিকেন মছলা, যিহেতু চিকেন মছলা নাছিলে সেয়েহে তান্দুৰী চিকেন মছলাকে দি দিলোঁ। চিকেন মছলা থাকিলে আপোনালোকে চিকেন মছলা অকণমান দিব পাৰে, ফ্লেভাৰ হেৰি ধুনীয়া আহে আৰু সেইটো কাৰণে। আৰু এয়া দিছোঁ অকণমান হালধি গুড়ি আৰু অকণমান দিছোঁ এয়া জিৰা গুড়ি, ধুনীয়াকৈ দি বস্তুবিলাক। এতিয়া দিম কণী, দুটা কণী দিলোঁ। এটা কণী দিছিলোঁ মই, কিন্তু বাবুৱে আকৌ এটা কণী দিলে। যিহেতু মাংসৰ পৰিমাণটো বেছি সেয়েহে দুটা কণী দিব লগা হ'ল। আৰু এতিয়া ধুনীয়াকৈ দিম অকণমান নেমু, যিহেতু নেমুৰ ৰসো দিব লাগে। আৰু নেমুৰ ৰসটো দিলেও ধুনীয়া এটা ফ্লেভাৰ আহে, বস্তুটো খাবলৈও ভাল লাগে। যিহেতু বস্তু এটা বনালে অকণমান খাবলৈ সোৱাদ নহ'লে কিবা ভাল নালাগে, অকণমান খাবলৈ সোৱাদ হ'লে বস্তু এটা ইমান কষ্ট কৰি বনাই খাবলৈ যেতিয়া সোৱাদ হয় বহুত ভাল লাগে। আৰু এয়া দিছোঁ ময়দা গুড়ি অকণমান, যিহেতু চাউলৰ গুড়ি নাছিলে সেয়ে ময়দা আৰু বেচনেৰে কামটো চলাই দিলোঁ। আৰু আপোনালোকৰ লগত যদি চাউলৰ গুড়ি থাকে আপোনালোকে চাউলৰ গুড়িও দিব পাৰে। ময়দা, বেচন, চাউলৰ গুড়ি তিনিবিধে দিলে খাবলৈ আৰু বহুত বেছি মানে সোৱাদ হয়, আপোনালোকে দি ল'ব পাৰে। আৰু এয়া মই ধুনীয়াকৈ অকণমান নহৰু আদাৰ পেষ্ট অকণমান দি ধুনীয়াকৈ বস্তুখিনি ভালকৈ সানি লৈছোঁ। মই হাতেৰে সানি লৈছোঁ বাৰু, আপোনালোকে বেয়া নাপাব, কাৰণ হাতেৰে সানি ল'লে বস্তুটো ধুনীয়াকৈ চিকেনটোত ভালকৈ গাত মছলাখিনি লাগি যাব। আৰু এনেকৈ ধুনীয়াকৈ মই মেৰিনেশ্যন কৰি অকণমান মনত পৰিলে যে অকণমান জলকীয়া গুড়ি দিয়া যাওক, আৰু অকণমান জলকীয়া গুড়ি দি ল'লোঁ। দি এতিয়া আকৌ ধুনীয়াকৈ ভালকৈ বস্তুখিনি সানি লৈ মই 20 মিনিটমানৰ কাৰণে এনেকৈ ঢাকি থৈ দিছোঁ। আৰু এনেকৈ 20 মিনিট পিছত আকৌ মই ঢাকি ইফালে তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হৈছে, এতিয়া মই এক পিচকৈ মাংস এনেকৈ দি লৈ ভাজিম। আৰু এইফালে মাংস বনাবৰ কাৰণে পিঁয়াজ ভাজি আছোঁ। আৰু তেল দেখিছে কিমানখিনি হিট হৈ গৈছে, আৰু পূৰা হিট তেলতে দিব লাগিব। আৰু এনেকৈ মই এতিয়া এক পিচকৈ দিছোঁ। কাৰ বাৰু চিকেন পকৰা ভাল লাগে এবাৰ জনাবচোন। আৰু চিকেন পকৰাটো মোৰ বহুত বেছি ভাল লাগে, মই প্ৰায়ে বনায়ে থাকোঁ চিকেন পকৰা। আৰু আপোনালোকেও বাৰু খাই ভাল পায়নে চিকেন পকৰা? বাহিৰত গ'লে খাওঁ, কিন্তু ঘৰত বনাই খোৱাৰ মজাটোৱে অলপ বেলেগ, নিজে হাতে ধুনীয়াকৈ চাই চিতি বনাব পাৰোঁ, আৰু সেইটোৱে মই বেছি প্ৰিফাৰ কৰোঁ। সেয়েহে মই প্ৰায়ে ঘৰত বনাই থাকোঁ। আৰু মাৰ ঘৰত আহিলেতো বহুত বেছি চিকেন পকৰা বনোৱা হয়েই, মানে সেইটো এটা মাষ্ট বি আৰু এয়া মই এপিচকৈ ধুনীয়াকৈ দি লৈছোঁ। পূৰা তেল গৰম হৈছে, আৰু এয়া ধুনীয়াকৈ কালাৰখিনি চেঞ্জ হৈছে, এতিয়া দেখিবলৈ পাইছেনে? মই এই চিকেন পকৰাখিনিত মই এটা বস্তু দিয়া নাই, ফুড কালাৰ, যিটো দিলে ৰঙা এটা কালাৰ হয় যে, সেই কালাৰটো মই দিয়া নাই, কাৰণ যিহেতু ঘৰতে খাম কালাৰটো নিদিলেও হৈ যায়, খাবলৈ একো অসুবিধা নাই। মাত্ৰ কালাৰৰ মানে ইফাল সিফাল, বাকী গোটেইখিনি বস্তু একেই থাকে, খাবলৈ সোৱাদটো সেয়ে থাকে, খালি কালাৰটো ৰেড নহয়। আৰু সেয়ে আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, আৰু নিদিলেও কথা নাই, খাবলৈ ভালেই লাগে। আৰু এনেকৈয়ে খাবলৈ ভাল পাওঁ। আৰু মই যেতিয়াই বনাওঁ ফুড কালাৰটো নিদিওঁৱেই, এনেকৈয়ে মই বনাওঁ, ভাল লাগে এনেকৈয়ে। আৰু দেখিছে কিমান ধুনীয়া হৈছে, আৰু কিমান ধুনীয়াকৈ মই ভাজিছোঁ। আৰু এয়া দেখিছে কিমান ধুনীয়া এটা ক্ৰাঞ্চি এটা হৈছে, সেইটো মই হাতেৰে লাৰি গম পাইছোঁ। ভিডিঅ'ত বাৰু গম নাপাব ক্ৰাঞ্চি হৈছে নে কি হৈছে, মই গম পাইছোঁ। আৰু এয়া দেখিছে গোটেইখিনি ভাজা হৈ গ'ল মোৰ। আৰু এয়া চবেই খাবলৈ পাৰ্টি কৰিবলৈ লৈছে চিকেন পকৰা, ধুনীয়াকৈ পিঁয়াজ জলকীয়া অকণমান হ'লে আৰু বেছি সোৱাদ হয়। আৰু এজনী মুৰ্গীৰ পিছে দৌৰি আছে, আমি সোৱাদ ব্যস্ত, তাই মুৰ্গীৰ পিছত ব্যস্ত। আজিলৈ বাই বাই সকলোকে।